আমি কিডনেপিং কৰি চকুকেইটা ফুটাই যাওঁ নেকি মহা এটা চকুৰি দেখাবলৈ হ'ব দে हेलो गाइस জালিমিস ব্লগ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আহিছোঁ এটা নতুন ভিডিঅ' লৈ তো আজি হেপী ইণ্ডিপেণ্ডেন্স ডে চবেই বগা পিন্ধি আছে পুৰা আৰু এতিয়া আমি শ্বুটিঙত যাম আৰু ড্ৰেছ পিন্ধি লওঁ আমিও ফ্লেগ আমি সেয়া কৰিম তো আপোনালোকক দেখাই থাকিম আৰু ধুনীয়াকৈ এতিয়া ৰেডি হ'লোঁ আৰু কেইটামান ৰীল বনাম এতিয়া মই আৰু শ্বুটিঙৰ কাৰণে ধুনীয়াকৈ ৰেডি হৈ আছোঁ আজি ইণ্ডিপেণ্ডেন্ট ডে শ্বুটিং হ'ব আজিয়ে ইণ্ডিপেণ্ডেন্ট ডে আজিয়ে হ'ব আৰু কালি ভিডিঅ' যাব আৰু এতিয়া এনেকৈ ৰেডি হৈছোঁ অলপ আগতে ধুনীয়াকৈ বগা পিন্ধিছিলোঁ সেইটো বোলে এতিয়া নকৰে সেইটো পিছত কৰিব সেইকাৰণে সেইটো খুলি থৈ এতিয়া এনেকৈ ৰেডি হ'লোঁ আৰু পিছত বগাটো পিন্ধিম এনেকৈ মেচিং কৰি পৰা গ্ৰীণ অৰেঞ্জ আৰু হোৱাইট এনেকৈ পিন্ধিম আজি ভাবিছোঁ এইফালে তানবি দৌৰি আছে আৰু তানবিয়ে ফ্ৰিজত কেক দেখা পাইছে আৰু তাই বাৰে বাৰে কেক খাব আহি আছে নিজে নলয় কিন্তু নিজে লোৱা নেকি তুমি নিজে নলয় নহয় নিজে লৈ খাই আছে কি ৰে তুমি তানবি মূৰৰ ওপৰত গামছা এইটো ষ্টাইল তাৰপিছত গাত কোট তলফালে কিচ্ছু নাই এগুলো কি স্টাইল স্টাইল 2023 মডেল 23 মডেল নেকি ইয়ে জমনি লাগি গাড়ী ওলাইছি মানে তানবি ওলাইছি গাড়ী ওলোৱা দেখা পালে আমাৰ তানবি পুৰা যায় আৰু যোনে নহওক চাই লয় তাৰপিছত যদি দেউতাক বুলি কওঁ পিছফালে গৈছে দেউতাক বুলি গম পাই তেতিয়াহ'লে তাই মানে আৰু নাই আৰু এইফালে চব যাই আছে বাইক ৰেলী আজি ৰেলী হ'ব আমাৰ ইণ্ডিপেণ্ডেন্ট ডে ৰেলী টাইপ লাগি আছে পুৰা একদম তো মই আপোনালোকক এটা বস্তু দেখাম সেইটো কাৰণে এইফালে আহি আছোঁ ৰ'ব ওপৰৰ ফালে যাই আছোঁ দেখাই আছোঁ মিষ্টাৰে পঢ়া স্কুলখন এয়া মিষ্টাৰে পঢ়া স্কুল এখন মিষ্টাৰ বুলি নহয় মিষ্টাৰৰ পৰিয়ালৰ মানে সেই চামটোৰ গোটেইখিনিয়ে পঢ়িছিলে উৎপল হওক ফৰিং তাৰপিছত পূজা লনি মণি বাইদেউ আৰু দাদা আৰু মিষ্টাৰ এই গোটেইকেইটাই পঢ়িছে মানে গোটেইখিনি ইয়াতে পঢ়া ওচৰতে হয় পঞ্চকন্যা বিদ্যাপীঠ ইয়াত লিখা আছে ইয়াতে আৰু কেনেকুৱা লাগে ন আগৰ কথা ভাবিলে অতীত হৈ গ'ল এতিয়া আৰু এতিয়া আমি ইয়াতে আহি শ্বুটিং কৰি আছোঁ আৰু ইয়াৰ পৰিৱেশটো বিৰাট বেছি ধুনীয়া মই আপোনালোকক দেখাই দিওঁ বহুতেই ধুনীয়া লাগে ইয়াত চাওক ইমান ধুনীয়া পৰিৱেশ এতিয়া চাগে বিদ্যালয়খন নাই নেকি মই ভালদৰে গম নাপাওঁ বাৰু আৰু এইফালে তানবি কান্দি আছে তলত মই ওপৰত উঠি আহে তাইও আহে আহা এতিয়া কিবা হেৰি শিকায় ধাৰ্মিক মানে ধৰ্মীয় জ্ঞান দিয়ে চাগে এতিয়া আৰু মিষ্টাৰে কি কৈ আছে মনত পৰি যায় বোলে কি হয় কি হয় বকুল গছ আছিল পাৰছিলোঁ বকুল পাৰিবাৰী এই এইটো ক্লাছ 10 ক্লাছ আছে ইফালে 9 হয় নেকি লেফ্ট সাইডে মই ভালদৰে নাজানো ইয়াতে পঢ়িছে এখাতে জানে এতিয়া বোলে কয় তলত ইয়াতে খালা খুৱাইছিল দুপৰীয়া মানে লাঞ্চ দিছিল মানে ইয়াত লাঞ্চ দিয়া নাছিল মানে কেতিয়াবা কেতিয়াবা দিয়ে আৰু এই কঁঠালডাল আছিল না নাই তেতিয়া বঢ়িয়াকৈ কঁঠাল লাগিছে আৰু কঁঠালকেইটা বহুত মজা লাগিছে কিন্তু দেই কঁঠালকেইটা হা এইবিলাকৰ পৰা চুচৰি যাই থাকোঁ আমাৰ ধুনুৰ দৰে তাৰমানে ধুনু এটা আজিকালি কৰে এনেকুৱা চুচৰা কিবা দেখিলে হ'ল চুচৰা বুলি ভাবি চুচৰি থাকে এই লিলি ফুলখিনি বহুত মজা লাগিছে কিন্তু এক লাইনত হৈ গৈছে আৰু টানি মোক টানি আছে ক'ত লৈ যাবা তুমি ক'ত যাম আমি এইটো কি ধুনীয়া হাতী মন্দিৰ চাওক এইটো হাতীৰ পুৰা একদম মন্দিৰ ভিতৰত মন্দিৰ আছে আৰু তানবিয়ে মোক কাম দি দিছে সেইফালেৰে গৈ নামিছে আৰু এতিয়া এইফালেৰে আকৌ উঠি আছে তানবি মোক কি কাম দিছা তুমি মোৰ পুৰা ধুনীয়া এক্সাৰচাইজ হ'ব সেনে পেটটো অলপ ওলাইছে কমি যাব এতিয়া তানবি মোক এইফালে লৈ যাই আছে টানি তুমি মোৰ মা নে মই তোমাৰ মা তুমি দেখোন মোক উল্টা এক্সাৰচাইজ কৰাব ধৰিছা হা কি আৰু এইফালেৰে নামাই আছে মোক মোৰ মায়ে এয়া বেলেগ চাইডেৰে ওলাই গ'লো তানবিকলৈ আহিছিলোঁ শ্বুটিঙত তাই ইমান বেছি মানে ডিষ্টাৰ্ব দিছে কি বুলি ক'ম আৰু একবাৰ এইফালে পাৰে মানে এনেকৈ চিৰিৰে উঠি আহে তাই আৰু সেইফালেদি নামিব দিব লাগে পুৰা একদম দেউতাকক ৰাউণ্ড ঘূৰাইছিল অশান্তি পাই গৈছে আকৌ থৈ আহিলোঁ ঘৰত থৈ আহি এতিয়া শ্বুটিং এইখিনিত ফিনিছ হ'ল এতিয়া যাওঁ আৰু বেলেগত আছে চাগে এতিয়া ক'ত বা আছে তাতলৈকে যাওঁ আৰু লোকেশ্যন আৰু এইখন স্কুল মিষ্টাৰৰ ক'লোৱে আপোনালোকক শ্বুটিং কৰিব ৰচি মহাই হাফ পেণ্টটো লং পেণ্ট হ'ল নেকি তোৰ বহুত প্ৰেছাৰ কামৰ গম আছে না সেইকাৰণে মই কাৰ্টুন চাই থাকোঁ কাৰ্টুন চালে ডিপ্ৰেশ্যনৰ পৰা বাচি থাকিব পাৰোঁ
আমি কিডনেপিং কৰিম তো কাক কিডনেপ কৰোঁ আপোনালোকে চাই থাকক দেখাই আছোঁ আজি দুনিয়াৰ গাড়ীয়ে গাড়ী একদম স্বাধীনতা দিৱসৰ কাৰণে পুৰা একদম গাড়ী এনে আমি ইয়াতে শ্বুটিং কৰোঁ কোনোদিন এটা মানুহ দেখা নাপায় এইখিনি টাইমততো আৰু বেছি একদম মানে চুনচান টাইপৰ হৈ থকা জাগাখিনি নিৰল নিস্তব্ধ ঠাণ্ডা কিন্তু আজি পুৰা গাড়ীয়ে হৈ আছে দে ষ্টাৰ্ট কেমেৰা একশ্যন ফাইনেলি কাপোৰ পিন্ধাৰ টাইম আহি গ'ল মহাই তেতিয়া পৰা আজি হাফ পেণ্ট পিন্ধি আছিল লং পেণ্টটো পিন্ধিব চকুকেইটা ফুটাই যাওঁ নেকি মহা দে আৰু যাব লাগিব হ'বতো এইখিনি সোমালেই হৈ গ'লতো এনেকৈ ৰ'দটো দেখাৰ পৰা এইখিনি কাটিব লাগিব অলপ দে চকু কাটি নেদবি ঐ চকু কাটা ওলাই আন হাতৰ পৰা ওলাই আনে কি কৰি থাকে ইয়াতে হ'ব দে ভয় লাগে দে চাবি দে মই পিছফালে আছোঁ চাবি এটা চকুৰে দেখাবলৈ হ'ব দে কানা হ'লে কথা নাই মহা অন্ধ হ'ব নালাগে ক'ত কানা মিলাই ল'ম দে এইটো পিছত আপোনালোকক এটা বস্তু দেখাম আৰু এইফালে চাওক মই বিধায়ক চবকে খুৱাই লোৱাই পিন্ধাই আছোঁ মোৰ কাপোৰ এটা কিনবাৰ কাৰণে মানে পইচা নাই আৰু ৰাস্তা বনাই দিব লাগিব দলং বনাই দিব লাগিব এইটো সম্ভৱ নেকি ভালকে দাম আমাৰ দুখীয়া মন্ত্ৰীয়ে এতিয়া কৰিব ডুপ্লিকেট মন্ত্ৰীয়ে মহাটো সিফালে তাকো অলৰেডি ফ্লেগটো সেই কৰাই আছে উঠাই থোৱাই আছে সেইটো ফ্লেগ উঠাব বাহ মহা কি তই কি ভাগ্যই তোৰ তো ফাইনেলি শ্বুটিং খতম হ'ল এতিয়াহে 7টা বাজিল বাপৰে মাথা চাথা বিষাই গৈছে গৰমত গোটেই দিনটো শ্বুটিং কৰি আছোঁ বাপৰে বাপ শান্তি লাগিছে আৰু এতিয়া ভাত চাত বনাব লাগিব আকৌ সেইটো এটা কষ্ট আৰু গা পা ধুই আহোঁ তো আজি ব্লগটো ইয়াতে